হেল্ল' ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বন্ধু বান্ধৱীসকল উভতি আহিছোঁ তোমালোকৰ মাজলৈ আন এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ কোৱান্টিটিভ এপ্টিটিউডৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত মই কিছুমান কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাবা। ভিডিঅ'টো ভাল পালে লাইক কৰিবা আৰু যিসকল মোৰ ভিডিঅ'টো নতুনকৈ চাইছা তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। গতিকে চাওঁচোন ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কি বস্তু। ডাটা ইণ্টাৰপ্ৰিটেশ্যন হৈছে আমাৰ গ্ৰাফত দিয়া কিছুমান অংক। তোমালোকে ক্লাছ 9-10ত এইবোৰ কৰিছা ইতিমধ্যে, গ্ৰাফ ৰিলেটেড কুৱেশ্যন আনচাৰ। গতিকে ডাটা ইণ্টাৰপ্ৰিটেশ্যনো সেই একেই। আমাৰ ইয়াত বেচিকেলি যিকোনো কম্পিটিটিভ এক্সামত আমাৰ এই 5টা টাইপৰ গ্ৰাফ আহিব পাৰে ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ কুৱেশ্যনৰ। ফাৰ্ষ্টটো হৈছে হিষ্টগ্ৰাম, বাৰ ডায়েগ্ৰাম, পাই চাৰ্ট, লাইন চাৰ্ট, টেবুলাৰ। এই যিকোনো ধৰণৰ গ্ৰাফৰ পৰা তোমালোকৰ কুৱেশ্যন আহি যাব পাৰে। গতিকে হিষ্টগ্ৰাম হৈছে আমাৰ এনেকুৱা ধৰণৰ যিবিলাক গ্ৰাফ দিয়া থাকিব সেইবোৰে হৈছে হিষ্টগ্ৰাম। বাৰ ডায়েগ্ৰামত এনেকুৱা ধৰণৰ থাকিব, এইটো টাইপত আমাৰ গ্ৰাফটো দিয়া থাকিব। পাই চাৰ্টত এইটো, লাইন চাৰ্টত এনেকুৱা টাইপকৈ থাকিব আৰু টেবুলাৰত এনেকুৱা ধৰণৰ আমাক ডাটা দিয়া থাকিব। গতিকে আমি গ্ৰাফটো দেখিলেই গম পাব লাগিব আমাৰ কুৱেশ্যনটো আখিৰ কোনটো গ্ৰাফৰ পৰা আহিছে, কোনটো গ্ৰাফৰ পৰা আমাক কুৱেশ্যনটো দিছে। বুজি পাইছানে? এতিয়া আহিছোঁ কুৱেশ্যনৰ ওপৰত। মই ফাৰ্ষ্ট কুৱেশ্যনটো SSC 2011ৰ কুৱেশ্যন এটা লৈ আহিছোঁ SSC। আমাক ইয়াত কি দিছে? দ্য ফলোয়িং গ্ৰাফ shows that the demand and production of cotton by 5 companies A, B, C, D and E. Study the graph and answer the question. আমাক 5টা কোম্পানীৰ A, B, C, D, E আমাক প্ৰডাকশ্যন আৰু ডিমাণ্ডৰ এটা গ্ৰাফ দি দিছে। গতিকে আমি এই চাৰ্টখন চাই, এই গ্ৰাফটো চাই আমি কুৱেশ্যন আনচাৰবোৰ কৰিব লাগিব। ঠিক আছে ন? গ্ৰাফখনত আমাক ডিমাণ্ড দিছে। আমাৰ গ্ৰীণ লাইনবোৰ হৈছে ডিমাণ্ড, ব্লু লাইনবোৰ হৈছে প্ৰডাকশ্যনৰ। A কিমান প্ৰডাকশ্যন কৰিছিলে, B কিমান ডিমাণ্ড কিমান প্ৰডাকশ্যন কৰিছে, C কিমান ডিমাণ্ড কিমান প্ৰডাকশ্যন কৰিছে, এনেকৈ গ্ৰাফখনত দিয়া আছে ধুনীয়াকৈ। গতিকে আৰু A, B, C, D, E হৈছে কোম্পেনীজ। গতিকে এইখন চাই আমি কুৱেশ্যন আনচাৰবোৰ কৰিব লাগিব। ঠিক আছে ন? আমাক ফাৰ্ষ্ট কুৱেশ্যনটো দিছে, হোৱাট ইজ দ্য ডিফাৰেঞ্চ ইন ট'নছ। আমাক এইবোৰ চব টনত দিয়া আছে। এই ভেলু যিমান আছে এইবোৰ চব টন হয়। গতিকে হোৱাট ইজ দ্য ডিফাৰেঞ্চ ইন ট'নছ বিটুইন এভাৰেজ ডিমাণ্ড এণ্ড এভাৰেজ প্ৰডাকশ্যন অফ দ্য 5 কোম্পানীজ টেকেন টুগেডাৰ। আমি যদি গোটেইকেইটা কোম্পানীৰ প্ৰডাকশ্যন আৰু ডিমাণ্ডৰ এভাৰেজ লৈ ডিফাৰেঞ্চটো ওলাওঁ, তেতিয়াহ'লে আমাৰ আনচাৰটো কি হ'ব সেইটো সুধিছে। সহজ ভাষাত ক'বলৈ গ'লে 5টা কোম্পানীৰ ডিমাণ্ড আৰু প্ৰডাকশ্যনৰ এভাৰেজটোৰ ডিফাৰেঞ্চ কি হ'ব আমাক সেইটো সুধিছে কুৱেশ্যনটো। গতিকে এইটো কৰিবলৈ আমি গ্ৰাফটো চাব লাগিব। ফাৰ্ষ্টত আমি এভাৰেজ ওলাই ল'ব লাগিব 5টা কোম্পানীৰে প্ৰডাকশ্যন আৰু ডিমাণ্ডৰ, তাৰপিছত তাৰ ডিফাৰেঞ্চটো উলিয়াব লাগিব। ঠিক আছে ন? গতিকে মই 5টা কোম্পানীৰে ডিমাণ্ড আৰু প্ৰডাকশ্যন একেলগে লিখি লৈছোঁ। একেলগে লিখি লৈ মই প্লাছ কৰি ডিভাইড কৰি দিম। এভাৰেজ আমি কেনেকৈ ওলাম? যিমানটা কোম্পানী দিয়া আছে তাৰ গোটেইটা কোম্পানীৰ ডিমাণ্ডটো প্ৰথমতে ডিমাণ্ডৰ ভেলুকেইটা গোটেইকেইটা কোম্পানীৰে প্লাছ কৰি যিমানটা কোম্পানী আছে সেইটো নাম্বাৰেদি ডিভাইড কৰিম। প্ৰডাকশ্যনৰো ঠিক তেনেকৈ। গতিকে মই চিৰিয়েলি লিখি লৈছোঁ। এতিয়া মই এইকেইটা প্লাছ কৰিম। প্লাছ কৰাৰ পিছত এভাৰেজৰ ভেলুটো মই লিখি দিম। গতিকে মই ডিমাণ্ডৰ ভেলু গোটেইকেইটা প্লাছ কৰি 10,500 পালোঁ আৰু প্ৰডাকশ্যনৰ 8,400 পালোঁ। গতিকে এভাৰেজটো কি হ'ব? 10,500 ডিভাইডেড 5 আৰু এভাৰেজটো কি হ'ব? 8,400 ডিভাইডেড বাই 5। গতিকে ইয়াৰ ডিফাৰেঞ্চটো কি হ'ব? এতিয়া ডিফাৰেঞ্চ আমাৰ কি কৈছিলে? ডিমাণ্ড আৰু প্ৰডাকশ্যনৰ। প্ৰথমতে ডিমাণ্ডৰ ভেলুটো লিখিব লাগিব ডিভাইডেড বাই 5, প্ৰডাকশ্যনৰ এভাৰেজ 8,400।
ঠিক আছে ন এতিয়া ডিফাৰেন্স মানেটো মাইনাস কৰি দিয়া ইয়াত ওপৰত সেম থাকিব কাৰণ আমাৰ এলচিয়ামৰ ভ্যালুটো সেম ওলাইছে সৰি ইয়াত মই 0 লিখি দিছিলোঁ তাৰপিছত 8400 মাইনাস কৰা কিমান হ'ব 500 1 2100 হ'ল ইয়াক মই ডিভাইড কৰিলে কি পাম 2100 divided by 5 4 2 is 20 1 10 10 হ'ল 0 আহিল গতিকে মই আনসাৰটো কি পালো 420 টন গতিকে মই আনসাৰ 420 পালো ইয়াৰ অপশন আছে নাই 420 অপশন আছে আমাৰ এটো অপশন নাম্বাৰ বি গতিকে এটো হৈছে আমাৰ আনসাৰ বুজি পাইছে না কোৱেশ্চনটো বিৰাট ইজি আমাক এভাৰেজ উলিয়াই তাৰ ডিফাৰেন্সটো দিব কৈছে প্ৰডাকশন আৰু ডিমান্ডৰ এভাৰেজ উলিয়াই তাৰ ডিফাৰেন্সটো দিব কৈছে গতিকে তোমালোকে এভাৰেজটো উলিয়াই লবা দুইটাৰে তাৰপিছত মাইনাস কৰি দিবা সিম্পল ইয়াতকে সিম্পল আৰু অংক হ'ব পাৰে নেকি বুজি পাইছা নহয় একদম দেখাতহে ভয়ংকৰ নিচিনা থাকে ডাটা ইন্টাৰপ্ৰিটেশনৰ কোৱেশ্চনবোৰ কিন্তু কৰিবলৈ একদম ইজি গতিকে আমি নেক্সট কোৱেশ্চনটো কৰো Question number 2 কৈছে the production of company D is how many times that of the production of the company A production of company D is how many times the production of company A company D production to company A production কে কিমান গুণ বেছি আমাক হেতু সুধিছে বুজি পাইছা নে production D কিমান টাইম বেছি কোম্পানী এৰ প্ৰডাকশনতকে হেতু দিছে আমাক ইয়াত কোম্পানী ডিৰ প্ৰডাকশন কিমান আছিল 2700 গতিকে মই লিখি ললো প্ৰডাকশন অফ কোম্পানী ডি ইজ 2700 আৰু কোম্পানী এৰ প্ৰডাকশন কিমান আছে 1500 তো মই ইয়াত লিখি ললো প্ৰডাকশন অফ কোম্পানী এ ইজ 1500 therefore আমি কি কৰিম প্ৰডাকশন ডি আমি প্ৰডাকশন এ দি ডিভাইড কৰি দিম ইয়াত প্ৰডাকশন অফ কোম্পানী ডি কিমান আছিল 2700 আৰু প্ৰডাকশন অফ কোম্পানী এ কিমান আছিল 1500 ডিভাইড কৰি দিয়া আমাৰ আনসাৰটো ওলাই যাব 00 হ'ল এতিয়া 3 দি আকৌ কাট কৰিলো 3 5 * 15 3 9 * 27 গতিকে 9/5 এতিয়া যদি আমি হৰণ কৰি দিও কিমান পাম 1.8 পাম নে গতিকে এই 1.8 টো হৈছে আমাৰ আনসাৰ আমাৰ অপচনত আছে নে 1.8 আছে অপচন নম্বৰ 1 টো হৈছে ইয়াৰ আনসাৰ ঠিক আছে না প্ৰডাকশন ডি কিমান গুণ বেছি হয় প্ৰডাকশন এ কে প্ৰডাকশন ডি টো কিমান হয় এতিয়া ইয়াত প্ৰডাকশন ডি কিমান গুণ বেছি হয় 1.8 গুণ বেছি হয় প্ৰডাকশন এ কোম্পানী এ কে বুজি পাইছা নহয় বহুত সিম্পল কোৱেশ্চন নেক্সট কৰিছো এতিয়া আমাক কোৱেশ্চন নম্বৰ 3 টোত কৈছে the demand for company B is what percent of the demand for company C বুজি পাইছা না পাৰ্চেন্টত উলাব লাগিব কৈছে যে demand for company B is what percent of the demand for company C গতিকে মই ইয়াত demand for company B লিখি ললো ইয়াত company B demand কিমান আছিল company B demand হয় 600 তো মই লিখি ললো ভালকে আৰু company C demand কিমান আছিল 2400 কোম্পানী সি ডিমান্ড কি আছিল এই গ্ৰীন কালাৰ লাইনটো হৈছে ডিমান্ড তো কোম্পানী সি ডিমান্ড কিমান হয় 2400 ইয়াত মই লিখি ললো তো পাৰ্চেন্টত লাগে তো ডিমান্ড অফ কোম্পানী বি ডিভাইডেড বাই ডিমান্ড অফ কোম্পানী সি ইনটু 100% ঠিক আছে এতিয়া ডিমান্ড ফৰ কোম্পানী বি কিমান আছিল 600 ডিমান্ড ফৰ কোম্পানী সি কিমান আছিল 2400 ইনটু 100 cancel goal 6 4 24 4 দি যদি 100 ক ডিভাইড কৰো কি পাম 25 পাম গতিকে ইয়াৰ আনসাৰটো হ'ব 25% বুজি পাইছা না ইয়াত একো কৰিব নাই ডিমান্ড অফ কোম্পানী বিক আমি ডিমান্ড অফ সি দি ডিভাইড কৰি তাৰ লগত 100% টো মাল্টিপ্লাই কৰিম তো ইয়াত আনসাৰটো কিমান পালো 25 তো আমাৰ অপশন সি টো হৈছে ইয়াৰ
আনচাৰ। আমাৰ লাষ্ট কুৱেশ্যনটোত সুধিছে যে হোৱাট ইজ দ্য ৰেচিঅ' অফ কোম্পেনীজ হেভিং মোৰ ডিমাণ্ড দেন প্ৰডাকশ্যন টু দ'জ হেভিং মোৰ প্ৰডাকশ্যন দেন ডিমাণ্ড হেভিং মোৰ প্ৰডাকশ্যন দেন ডিমাণ্ড। আমাক কৈছে হোৱাট ইজ দ্য ৰেচিঅ' অফ কোম্পেনীজ হেভিং মোৰ ডিমাণ্ড দেন প্ৰডাকশ্যন। সেই ৰেচিঅ'টো ক'ব লাগিব যিবোৰ কোম্পেনীৰ ডিমাণ্ডটো বেছি বাট প্ৰডাকশ্যনটো কম, সেইবোৰ কোম্পেনী। আৰু সেইবোৰ কোম্পেনীৰ লগত ৰেচিঅ'টো কৰিব লাগিব যিটো কোম্পেনীৰ প্ৰডাকশ্যন বেছি কিন্তু ডিমাণ্ড কম। আমাৰ ইয়াত ডিমাণ্ড বেছি বাট প্ৰডাকশ্যন কম থকা কোম্পেনী কি কেইটা আছিল? ডিমাণ্ড বেছি বাট প্ৰডাকশ্যন কম, ডিমাণ্ড বেছি প্ৰডাকশ্যন কম। আমাৰ ইয়াত কি আছিল? এৰ হৈছে কোম্পেনী এৰ ডিমাণ্ড বেছি প্ৰডাকশ্যন কম, আৰু চিৰ হৈছে ডিমাণ্ড বেছি প্ৰডাকশ্যনটো কম, আৰু কোম্পেনী ইৰ হৈছে ডিমাণ্ড বেছি প্ৰডাকশ্যনটো কম। গতিকে ইয়াত আমি কেইটা কোম্পেনী পালোঁ যাৰ ডিমাণ্ড বেছি? 3টা কোম্পেনী, এ, চি আৰু ই। মই ইয়াত সেইকাৰণে লিখি লৈছোঁ ভালকৈ চেণ্টেঞ্চটো। কোম্পেনীজ এ, চি হেভ মোৰ ডিমাণ্ড দেন প্ৰডাকশ্যন। আমি ইয়াত কিমান পালোঁ? 3টা কোম্পেনী, এ, চি আৰু ই। তাৰপিছত কৈছে আৰু তাৰ লগত আমি ৰেচিঅ'টো ক'ব লাগিব যিবোৰ কোম্পেনীৰ প্ৰডাকশ্যনটো বেছি বাট ডিমাণ্ডটো কম। ইয়াত প্ৰডাকশ্যনটো বেছি থকা কোম্পেনী কি আছে গ্ৰাফখনত? প্ৰডাকশ্যনটো হৈছে য়েল্ল' লাইন থকাবিলাক, য়েল্ল' কালাৰ দিয়াবিলাক হৈছে প্ৰডাকশ্যন। ইয়াত ডিৰ হৈছে প্ৰডাকশ্যনটো বেছি ডিমাণ্ডটো কম, আৰু বিৰ হৈছে প্ৰডাকশ্যনটো বেছি তাৰ ডিমাণ্ডটো কম। গতিকে ইয়াতো মই আকৌ লিখি ল'লোঁ কোম্পেনীজ বি, ডি হেভ মোৰ প্ৰডাকশ্যন দেন ডিমাণ্ড। গতিকে ইয়াত আমাৰ প্ৰডাকশ্যন বেছি থকা ডিমাণ্ড কম থকা কোম্পেনী কেইটা আছে? 2টা। গতিকে ইয়াত আমি এতিয়া চিম্পলি ৰেচিঅ'টো ক'ব লাগিব। ৰেচিঅ'টো কি হ'ব? 3:2 হ'বনে নহয়? ৰেচিঅ'টো হ'ব 3:2, কাৰণ আমাক ইয়াত ৰেচিঅ'টোহে সুধিছে, বাকী একো সোধা নাই। গতিকে ৰেচিঅ'টো কি হ'ব? ইয়াত ডিমাণ্ড বেছি থকা প্ৰডাকশ্যন কম থকা কোম্পেনী আছিলে 3, ঠিক আছে ন? আৰু প্ৰডাকশ্যন বেছি থকা ডিমাণ্ড কম থকা কোম্পেনী হৈছে 2টা, মানে 2। গতিকে ৰেচিঅ'টো 3:2। আমাৰ ইয়াত আনচাৰটো কি? চি। বুজি পাইছানে? আৰু তোমালোকে দেখিলানে কুৱেশ্যনবোৰ কিমান ইজি থাকে ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ? তোমালোকে জাষ্ট কুৱেশ্যনটো ভালদৰে পঢ়িবা, তোমালোকে জাষ্ট কুৱেশ্যনটোৰ গ্ৰাফটো এবাৰ ভালদৰে চাবা, আৰু কুৱেশ্যনটোত কিনো দিছে এইটো ভালদৰে পঢ়ি ল'বা। একদমেই টাফ কুৱেশ্যন নিদিয়ে ডাটা ইণ্টাৰপ্ৰিটেশ্যনত। মই আকৌ নেক্সট ভিডিঅ' এটা লৈ আহিম ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ ওপৰত, সেইটো বেলেগ গ্ৰাফ লৈ আহিম। এইটো যেনেকৈ আমাৰ কি আছিলে, এইটো আমাৰ আছিলে বাৰ ডায়েগ্ৰাম। মই এতিয়া তোমালোকৰ নেক্সট কুৱেশ্যনটোত লাইন গ্ৰাফৰ এটা কুৱেশ্যন লৈ আহিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা নেক্সট ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। টিল দেন বাই।